জয় মসিহ। প্ৰভু যীশুৰ নামত সকলোকে জয় মসিহ। আপোনালোকে শান্তি পাব বিচাৰিছে নেকি? আপোনালোকে জীৱনত শান্তি পাব বিচাৰিছে নেকি? যি শান্তি মানে সংসাৰ দিব নোৱাৰে। আমি সংসাৰত শান্তি পাওঁ, আমাক টকা পইচা, ধন সম্পত্তি, ভাল ঘৰ দুৱাৰ যেতিয়া আমাৰ হৈ যায়, আমাক শান্তি লাগে। কিন্তু সেই শান্তিৰ কথা মই কোৱা নাই। মই কৈছোঁ, আপোনাক জীৱনত শান্তি লাগে নেকি? আত্মাৰ শান্তি লাগে নেকি? যদি আপোনাক আত্মাৰ শান্তি লাগে আৰু জীৱনৰ শান্তি বিচাৰিছে, তেনেহ'লে প্ৰভু যীশুৱে আপোনাক জীৱনৰ শান্তি দিব পাৰিব। কাৰণ প্ৰভু যীশুৱে কেৱল একমাত্ৰ পৰমেশ্বৰ হয়, যি মানুহক মনৰ জীৱনৰ শান্তি দিওঁ বুলি এই পৃথিৱীত আহিছে। তাৰ বাহিৰে অন্য কোনো আপোনাক এই শান্তি দিব নোৱাৰে। কাৰণ পৃথিৱীত আপুনি ধন সম্পত্তি, টকা পইচা, ঘৰ দুৱাৰ ভাল হৈ যাব, বহুখিনি আপুনি পাই যাব, কিন্তু আত্মাত এটা শান্তি লাগে, যি শান্তি এই সংসাৰৰ কোনো আপোনাক দিব নোৱাৰে। কোনো আপোনাক আনি দিব নোৱাৰে। সেই শান্তি কেৱল ঈশ্বৰে দিব পাৰে। যদি আপোনাৰ টকাও নাই, সম্পত্তি নাই, ভাল ঘৰ দুৱাৰ নাই, কাপোৰ কানি ভাল পিন্ধিব নাই, কিন্তু যদি আত্মাত আপোনাৰ শান্তি আছে, তেনেহ'লে আপুনি শান্তিময় মানুহ। আৰু চবতকৈ ধনী মানুহ এইজনেই, যিজন আত্মাত শান্তি পায়। আপুনি চাব, বহু মানুহৰ তেনেকৈ অৱস্থা আছে। বহু মানুহৰ টকা পইচা, ধন সম্পত্তি সকলোখিনি থাকিও আত্মাত শান্তি নাই। সিহঁতৰ ঘৰত সদায় কাজিয়া, সদায় হাই কাই, খঙেৰে মাত মতা, ইজনে আনজনক ভালদৰে ব্যৱহাৰ নকৰা, তেনেকৈ অৱস্থা দেখা পোৱা যায়। বহু ঘৰত তেনেকুৱা আছে, মা দেউতা ল'ৰা ছোৱালীৰ লগত মিলা প্ৰীতি নাই, কাজিয়া অনবৰত হৈ থাকে, অশান্তি হৈ থাকে ঘৰখনত। যিমানখিনি ধন সম্পত্তি থাকিলেও সেই ঘৰত হাঁহি নাই, অকল খঙেৰে ঘৰখন চলি থাকে। সদায় কাজিয়া, সদায় সিফালৰ কথালৈ কাজিয়া, মদ খোৱা ইত্যাদি হৈ থাকে, আৰু সেই ঘৰখন অশান্তি হৈ থাকে। সেই অশান্তি কোনে আনে? সেই অশান্তি শয়তানে আনে। আৰু সেই শয়তানে এটা ঘৰত আনিকে সেই অশান্তি থৈ দিয়ে। তেতিয়া মানুহে ঘৰত নিজৰ পত্নীৰ লগত কাজিয়া লাগে, পতিৰ লগত কাজিয়া লাগে, ল'ৰা ছোৱালীয়ে মা দেউতাকৰ কথা নুশুনে আৰু বেয়া ৰাস্তালৈ যায়, বেয়া কৰ্ম কৰে। তাক লৈ মা দেউতা অশান্তিত থাকে। আৰু ল'ৰা ছোৱালী যি বিচাৰে সেই বস্তুটো নেপায়, অৰ্থাৎ সেইটো বস্তু সংসাৰিক বস্তু হয়, মা দেউতাই দিব নিবিচাৰে, যাতে মোৰ ল'ৰা ছোৱালী নষ্ট নহয়, সেইকাৰণে নষ্ট হৈ নাযায়, সেইকাৰণে নষ্ট হৈ যাব, তাৰ পৰা বচাবৰ কাৰণে, বা মোৰ ল'ৰা ছোৱালী নষ্ট নহ'ব, সেইকাৰণে সেই বস্তুটো নিদিয়ে। তেতিয়া ল'ৰা ছোৱালীয়ে মা দেউতাকৰ লগত খং কৰে আৰু নিজে অশান্তিত থাকে। কিন্তু প্ৰকৃত শান্তি পাবৰ কাৰণে কেৱল একমাত্ৰ ঈশ্বৰ যীশুহে হয়। যীশুৱে কৈছে বাক্যত, মই শান্তি দিম। সেই শান্তি সংসাৰৰ শান্তি নহয়। যেতিয়া যীশুৱে আপোনাক শান্তি দিব নহয়, সেই শান্তি আপোনাৰ জীৱনত কৰ্ম কৰিব, আৰু সেই শান্তিয়ে আপোনাক শান্তিময় ৰাখিব। সকলো কথাত আপুনি ভাবিব ঈশ্বৰ আছে, ঈশ্বৰে চাব। আৰু আপোনাক যেতিয়া যীশুক আপুনি পাই যাব, তেতিয়া আপোনাৰ জীৱনৰ সকলোখিনি স্বভাৱ চৰিত্ৰ সলনি হৈ যাব। যি আপুনি সংসাৰত পাব বিচাৰে, সেইটো কেতিয়াও আপুনি পাবলৈ ইচ্ছাই নকৰিব। আপোনাৰ কেনেকৈ লাগিব যে এইটো জানো মোক ঈশ্বৰে দিছে জানো, যীশুৱে দিছে জানো, যীশুৰ মতে এইটো ঠিক হয়নে নহয়, সেইবোৰ আপোনাক চিন্তা লাগিব। আৰু যীশুৰ আগত আপুনি প্ৰাৰ্থনা কৰিব যে যীশু, যোনটো আপোনাক বেয়া লাগে সেইটো মোক কেতিয়া নিদিব। আৰু ল'ৰা ছোৱালীয়েও মা দেউতাকৰ কথা শুনিব, কাৰণ যীশুৱে কৈছে মা দেউতাক আদৰ কৰা। সেই তেনেকৈ যীশু যেতিয়া আপোনাৰ জীৱনত আহিব, তেতিয়া আপোনাৰ জীৱনত বহুত শান্তি হ'ব। সেই শান্তি আপোনাক সংসাৰৰ টকা পইচা, সংসাৰৰ মানুহ, সংসাৰৰ পৰিবাৰে আপোনাক দিব নোৱাৰে। আপোনাৰ
ওচৰ চুবুৰীয়াই দিব নোৱাৰে, আপোনাৰ কোনোৱে দিব নোৱাৰে। যি শান্তি ঈশ্বৰে দিব পাৰে সেই শান্তি আত্মিক শান্তি হয়, মনৰ শান্তি হয়, যি শান্তিৰ দ্বাৰা আপুনি এই পৃথিৱীত ভালদৰে জীৱ পাৰিব। গতিকে আপুনি প্ৰভু যীশুৰ ওচৰলৈ আহক, আপোনাৰ ঘৰত নিশ্চয় শান্তি আহিব আৰু সেই শান্তি বহুত মজা আপোনাক লাগিব সেই শান্তি লৈ। সেই শান্তি কাৰণ আত্মিক শান্তি হয়, যি আছে তাক লৈ শান্তি থাকিবলৈ মন যাব, বেছিকৈ পাবলৈ মন নাযাব আৰু মানে ইমান পৰিশ্ৰমো কৰিব মন নাযাব, কাৰণ ঈশ্বৰে যি দিছে তাৰে সন্তুষ্ট আৰু সত্য পথত ৰ'বলৈ মন যাব, সত্য কথা ক'বলৈ মন যাব, যিকোনো কৰ্ম কৰিব, সত্য কৰ্ম কৰিব, আনক সহায় কৰিবলৈ মন যাব আৰু দুখীয়া আৰু দৰিদ্ৰ লোকক সহায় কৰিবলৈ মন যাব, সিহঁতক মৰম কৰিবলৈ মন যাব। সেই সকলোখিনি কথা শিকাব যীশু, কেৱল যীশুৱে আত্মিক শান্তি দিব পৰা ঈশ্বৰ হয় আৰু তাৰ বিনিময়ে কোনো ঈশ্বৰ তেনেকৈ নহয়। আৰু যীশুৱে আমাক এই পাপৰ যিটো আমাৰ বোজা আছিল আমাৰ কান্ধত, সেই বোজাটো নিজৰ কান্ধত ল'লে আৰু সেইকাৰণেই আমি অশান্তি হৈ আছিলোঁ আৰু সেই অশান্তি আমাক শয়তানে আনিকে দিছিলে। তো সেই অশান্তি যীশুৱে আমাৰ গাৰ পৰা এৰাই নিজৰ গাত ল'লে আৰু ক'লে যে মই শান্তি দিম। সেই শান্তি কোনো দিব নোৱাৰে, সংসাৰে দিব নোৱাৰে।